মেট্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ। আজি ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। আজি হৈছে 7 জুন মঙ্গলবাৰ আৰু 10 বজাৰ লগে লগে মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব। তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেনেকৈ 1 মিনিটতে তোমালোকৰ ৰিজাল্টসমূহ চেক কৰিবা আজি এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে সকলোৱে অতি মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে প্ৰথমতে এটা ওয়েবসাইটলৈ যাব লাগিব। তোমালোকৰ বহুকেইটা ওয়েবসাইট দিয়া হৈছে, 14টা ওয়েবসাইট মুকলি কৰি দিয়া হৈছে। 14টা ওয়েবসাইটৰ ভিতৰতে মই এটা ওয়েবসাইট আৰু এটা মোবাইল এপছৰ জৰিয়তে তোমালোকে কেনেকৈ ৰিজাল্টটো চাবা সেইটো দেখুৱাম। ফাৰ্ষ্টতে তোমালোকে seva.online.org সেৱাৰ অফিচিয়েল যিটো ওয়েবসাইট সেই ওয়েবসাইটলৈ তোমালোকে যাব লাগিব। যোৱাৰ পিছতে তোমালোকে এনেকৈ সাৰ্চ কৰাৰ লগে লগে এনেকৈ পেজটো আহিব। অহাৰ লগে লগে তোমালোকে ইয়াত চাবই পাৰিছা যে মেট্ৰিক পৰীক্ষা অৰ্থাৎ এছএলচি আৰু হাই মাদ্ৰাছাৰ এক্সামিনেশ্যন 2022 ৰিজাল্ট অৰ্থাৎ 2022 চনৰ ৰিজাল্টৰ যিটো অপশ্যন আহিছে সেইটো শ্ব' হৈ গৈছে। তাৰপিছত ফাৰ্ষ্টত তোমালোকে চাব পাৰিছা যে লিংক 1 লিংক 2 তোমালোকে এই দুটা অপশ্যন দিয়া আছে। এই দুটাৰ পৰা যিকোনো এটাত যদি তোমালোকে ক্লিক কৰা তোমালোকে নিজৰ ৰিজাল্ট যিটো আছে সেই ৰিজাল্টটো তোমালোকে চাব পাৰিবা। এনেকৈ তোমালোকে অপশ্যনটো আহি যাব। মই যেনেকৈ তোমালোকক দেখুৱাইছো। তাৰপিছত তোমালোকে এইখিনি হোৱাৰ পিছত এইটো যেতিয়া লিংকটোত ক্লিক কৰিবা, লিংকটোত ক্লিক কৰাৰ লগে লগে তোমালোকৰ পেজটো এনেকৈ আহিব। মই তোমালোকক দেখুৱাইছো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি লিংক 1 বা লিংক 2ত ক্লিক কৰা তেনেহ'লে তোমালোকৰ অপশ্যনটো এনেকৈ আহিব। কিন্তু এই অপশ্যনটো 10 বজাৰ পিছতে দেখা যাব। সেইবাবে তোমালোকৰ 2021 চনৰ যিটো স্ক্ৰীনশ্বট আছিল সেই স্ক্ৰীনশ্বটটো তোমালোকক মই দেখুৱাই আছো। ফাৰ্ষ্টত তোমালোকে চোৱা ইয়াত তোমালোকে কি লিখিব লাগিব। তোমালোকৰ এনেকৈ আহিব লিংক 1ত ক্লিক বা 2ত ক্লিক কৰা বা এপছতো যদি তোমালোকে ৰিজাল্টসমূহ চোৱা। ফাৰ্ষ্টত তোমালোকে থাকিব ৰুল তোমালোকৰ যিটো এডমিট কাৰ্ডৰ ৰুল সেইটো তোমালোকে B22 মাৰিবা। B22 এনেকৈ দিবা। এইটো সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে একেই হ'ব। তোমালোকে B22 দিবা ৰুলৰ মাজত সকলো ছাত্ৰ-ছাত্ৰীয়ে। দ্বিতীয়তে আহিব ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নংটো হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ এটা তোমালোকে মই দেখুৱাইছো তোমালোকক নং মাত্ৰ 4টা আখৰ হয়। এই 4টা আখৰ নংটো তোমালোকে ইয়াত বহাবা তোমালোকৰ এডমিট কাৰ্ডৰ পৰা চাই। তাৰপিছত আহিছে তোমালোকৰ ইণ্টাৰ দা ডিজিট অৰ্থাৎ তোমালোকৰ ইয়াত চাবা কিছুমান নম্বৰ থাকিব। 5টা বা 6টা মান নাম্বাৰ থাকিব। এই কেপচাৰ কোডটো তোমালোকৰ প্ৰত্যেকৰে বেলেগ বেলেগ থাকিব। যোনটো স্মল আহিলে স্মল, কেপিটেল এক সেমকৈ তোমালোকে ইয়াত উঠাই দিবা। উঠা দিয়াৰ পিছতে তোমালোকে ইয়াত চাবা সাবমিট বটন আহি আছে। এই সাবমিট বটনত তোমালোকে ক্লিক কৰিবা। সাবমিট বটনত যেতিয়া ক্লিক কৰিবা, ক্লিক কৰাৰ লগে লগে মই দেখুৱাইছো ৰিজাল্টটো কেনেকৈ আহিব তোমালোকৰ। সাবমিট বটনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৰিজাল্ট যিটো আছে এনেকৈ ৰিজাল্টটো আহি যাব। অহাৰ লগে লগে তোমালোকৰ মাৰ্কশ্বিট কোনটো ছাবজেক্টত কিমান পাইছা, কি ডিভিজন পাইছা, কিমান মাৰ্ক পাইছা, গ্ৰেছ মাৰ্ক কিমান পাইছা সবিশেষ ইয়াত তোমালোকৰ নাম, তোমালোকৰ ডেট, ৰেজিষ্ট্ৰেশ্যন নাম, ফাদাৰ্ছ নেম আৰু কোৰ্ছ সবিশেষ তোমালোকৰ ইয়াত আহি যাব। গতিকে তোমালোকে এনেকৈ 1 মিনিটতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ চাব পাৰিবা।